জীৱনত আমি হাজাৰ বিচাৰিলেও কাৰোবাৰ আপোন হ'ব নোৱাৰোঁ, কিন্তু কেতিয়াবা নিবিচাৰিলেও কাৰোবাৰ বহুত বেছি আপোন হোৱা যায়। সম্পৰ্ক এটা শেষ কৰিবলৈ হ'লে মোবাইলত ব্লক কৰিলে শেষ হৈ জানো? হাজাৰ মোবাইলত ব্লক কৰিলেও বা নাম্বাৰটো মোবাইলৰ পৰা মুচি দিলেও অন্তৰৰ পৰা কেতিয়াও মুচিব নোৱাৰি। কিছুমান ভাল পোৱা কেৱল মোবাইলতে সীমাবদ্ধ থাকে। মন গ'লে কাৰোবাৰ লগত কথা পাতিব আৰু মন নগ'লে ব্লক লিষ্টত সোমোৱাই দিব। এনেকুৱা লোকৰ ভাল পোৱা কেৱল মোবাইলতে থাকে, হৃদয়ত নাথাকে। খং বা অভিমান তেওঁকহে কৰা যায় যাক হৃদয়ৰ পৰা সঁচা ভাল পোৱা যায়। আৰু ভাল পোৱা মানুহজনক বা মানুহজনীক যিমানেই খং বা অভিমান নকৰক কিয় কেতিয়াও পাহৰিব পৰা নাযায়। জীৱনত পোৱা দুখবোৰ পাহৰি সেই দুখবোৰৰ পৰা আহৰণ কৰা অভিজ্ঞতাবোৰ কামত খটুৱালেহে জীৱনৰ কিছুমান বাধা বিঘিনি অতিক্ৰম কৰিব পাৰি। ধন্যবাদ।